কি লৈছোঁ আপোনালোকে গম পাইছেনে? এইফালে কেঁচা হালধি লৈছোঁ দেই, আৰু ল'ম তাৰপিছত বেচন অলপ লৈছোঁ। বেচন মই এচামুচমান দিম, কাৰণ মই অকলেহে ঘঁহিম, গালখন মানে গ্ল' কৰিব। এয়া বেচন এচামুচ লৈছোঁ। অকণমান ঘিউ দি দিছোঁ দেই। তাৰপৰা তাৰপাছত এইখিনি মই গোটেইখিনি পিচি লগাই আপোনালোকক দেখাম। কালাৰটো বৰ ধুনীয়া হৈছে। এইখিনি এতিয়া মই বাতিটোত উলিয়াই লওঁ দেই, তাৰপিছত ঘঁহি আপোনালোকক দেখাম। এইফালে দেখিছেনে, মই পিচি লোৱা হালধি, ঘিউ আৰু বেচন দিছিলোঁ। এইখিনি এতিয়া মই ঘঁহিম, মানে অকণমান গালখন গ্ল' কৰিব লাগিব ন, ফুৰিব যোৱা কথা আছে, সেইকাৰণে অকণমান মোৰ মানে গালত গুটি চুটি নাই বাৰু, কিন্তু অকণমান গালখন গ্ল' কৰি থাকিব বুলিয়ে হালধি অকণমান ঘঁহি লৈছোঁ দেই। আপোনালোকে লগাই নি বাৰু হালধি? মই হ'লে মাজে সময়ে এনেকৈ লগাই থাকোঁ। কালি ৰাতি গ্লিচাইন লগালোঁ, এতিয়া ৰাতিপুৱা এয়া